Beherbaria Outpost সহযোগ কৰিছে Amul, the taste of India. Yamaha, ride free with the all-new FZX. এব বাৰে বাৰে ভাল কবলে নিয়া বৰ কষ্ট দেই ভালকৈ ভাল হল নে কি সিপিউৰ কথা কৈছো ভালকে ভাল হল নে নাই বেয়াকে ভাল কৰি আনিছো আমাৰ ইয়াৰ কথা কৈছো কোন ইয়াৰ আমাৰ ইয়াৰ কথা এই কি ইয়াৰ কৈ আছে আপুনিচোন হিৰো হ'ব পাৰিলে হ'ল এই মাতিছিলে বুইছ নহলো এবাৰ কি হ'ল শুনিবি কিবা এখন সিনেমা ইমান জনমে জনমে নে প্ৰেম জনমে জনমে ঐ গাগদা বহিছে আহিলা মা কেনেকুৱা গৰম পৰিছে তাকেহে ৰ'দ যিহে পৰিছে এটা কাম কৰা বুইছা হা। এই কমলক কৈ এটা নেমু আনিবলৈ দিয়া 4 পিছমান কৰি গোটেই গাত ঘঁহি দিয়া গাত আকৌ কেলে ঘঁহিব লাগে নহয় তেতিয়া সানবাৰ্ণটো নাইকিয়া হৈ যাব মুছালত সানবাৰ্ণ নহয় সানবাৰ্ণ নহলেও তুমি নেমু ঘঁহিব পাৰা তুমি যদি ৰেগুলাৰ নেমু ঘঁহা তোমাৰ এই ক'লা ৰংটো নাইকিয়া হৈ যাব ক'লা ৰংটো মানে তোমাৰ গাৰ ক'লা ৰংটো নাইকিয়া হৈ যাব আপোনাৰ মতে মোৰ গাৰ ৰংটো ক'লা ক'লা হে অ গৰমত আহিছো এনেকুৱা উল্টা পুল্টা কথা নকব আমিতো এইটো ৰঙক ক'লা বুলিয়ে কওঁ কোনে ক'লেনো গাগদাই তোমাৰ ৰংটো ক'লা বুলি কৈছে আপুনিয়ে কওকচোন মোৰ ৰংটো কি ক'লাত পৰে নেকি নহয় এই বুঢ়া হগুণ্ডালে চকুৰে ভালকে নেদেখে নেকি ওৰা থানা পোৱালেহি যে কাম এটা আছে ফটকে কৰি আকৌ দুইজন গুচি যাম হয় নেকি আহক বলক আহক বহক বহা আপুনি গুচি আহিলে যে কাম এটা আছে বোলো কৰি যাও কেলে ইমান চিঞৰিছে কোন চিঞৰি আছো কিবা হ'ল গাড়ীখন মুচিবলৈ লৈ মানুহটো কলৈ গ'ল বাৰু মোহন ঐ মোহন আৰে ক'ত গলি ই মনে মনে আহি ইয়াত খোৱাত লাগিলেহি ঐ তই ওলাই আছোন ওলা 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 যা 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 তই কাম কৰিব নালাগে বোপাই তই বহুত কৰিলি বুজিছ তই বহুত কৰিলি যা তই ঘৰলৈ যাগো যা বোপাই একেবাৰে যা একেবাৰে যাগো যা 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 মোৰ পইচাটো তই যা মই ছাৰক দিম যা যা আৰু কামলৈ নাহিবি আৰু তই যা ঐ না না বিচা আছে এফালে আছোন এফালে বাইদেউ আপোনালোকৰ বাথৰুমটো কোনফালেহে এই ওলাই সোঁফালে গৈ দিয়ক ছাৰ আপোনালোকৰ বাথৰুমটো কোনফালেহে সেইটো ইমানকে কিয় চিঞৰিছে আমি তেনেকৈ কথা পাতো আৰে ইমানকে চিঞৰে এটা ধুই আনিলো চিকচিকিয়া হৈছে নে ভালে পিয়ৰ ষ্টিল হয় শব্দ শুনিব নেকি পাগল হ'ল নেকি মানুহবিলাক চালা ঐ চা কি কাম এটাত আপুনি মোক ফচাই থৈ আহিছে চা মইহে তোক এতিয়া ফচালো
খাব নোৱাৰিছে গালি উঠিব নোৱাৰিছে গালি বহিব নোৱাৰিছে গালি শুব নোৱাৰিছে গালি ইছাম গালি মাজতহে জীয়া আছিল বুইছা কামবোৰ ভালকে কৰিছ চাগে আমি দুটাহে কথা পাতি আছো সৰি এইটো ল হুইচেলটো মই আছো সন্মানৰ চিন্তাত আপুনি মোক হুইচেল মাৰিবলৈ দিছে চা সন্মানেদি পইচা নাহে হুইচেল বজা 200 পাবি 200 এই 100 দিলো আৰু 100 দি আছে ক'ত বজাব লাগিছে কক বাইদেউ এই ছাৰজন ওলাই গ'ল নেকি কোন ছাৰ মোক যে লৈ আহিছিল কেকেৰা নাজানো নহয় নাম চাম মোক অনাজন তেওঁ নামে কেকেৰা হয় নেকি ওলাই গ'ল নেকি তেখেত নাই যোৱা আছে বা ইমান চিঞৰি চিঞৰি কথা কয় কি কয় কাঞ্চন গৰম কি হ'ল কি মানে নবজাবিছো কি অশান্তি ইমান অশান্তি দিয়ে নে এই বন্ধ কৰকচোন বন্ধ কৰক আৰু কেনে চাওকচোন কষ্ট পাইছে ন কাণত বহুত কষ্ট পাইছো বাইকত যে হৰ্ণডাল লগাই লৈছো ৰাস্তাত যে উঠাই মুঠাই বজাও এনেকেতো বেলেগেও কষ্ট পায় হাৰ্টৰ প্ৰব্লেম থকা মানুহটো মৰিয়ে থাকিব বন্ধ কৰক হে প্লিজ প্লিজ মই এই কাণত ধৰিছো ছাৰ মই আঁঠু কাঢ়িছো ছাৰ আজিৰ পৰা আৰু ইমান জোৰে মই বাইকৰ হৰণ নবজাওঁ আজি মই সেইডাল খুলিয়েই পেলাই থম ছাৰ প্লিজ ছাৰ মোক যাব দিয়ক ছাৰ প্লিজ ছাৰ টেকটিকিয়া ৰ'দত VIP ডিউটি মাৰি থকাটো কিন্তু ধেমালি কথা নহয় দেই হয় দে গাড়ী কিন্তু 1 সেকেন্ডতে পাৰ হৈ গুচি যাব কিন্তু তাৰ কাৰণে আমি 2-3 ঘণ্টা আগৰ পৰা ইয়াত পাহাৰা দি থাকিব লাগিব কি কইবা উপায় নাই কামে হেতু আমাৰ আইব হৈছে চাগে ৰবা এ সুস্মিতা ঐ এক্টিং অকমান কৈ যাও নে ৰবীন্দ্ৰ ভৱনত বাকলি ৰবীন্দ্ৰ ভৱনৰ সন্মুখলৈ আহি যদি এক্টিং অকমান নকৰো কেনেকে হ'ব ওই
ও আইতা ক'ত যায় ক'তনো যাবি ঐ ডিউটি মাৰি আছো দেখা নাই বঢ়িয়া বঢ়িয়া পাৰিছা ওইটো বঢ়িয়া আহিছে নাই ছাৰ ট্ৰেছ হোৱা নাই কি কৰা যাব এতিয়া আকৌ ট্ৰাই কৰিব লাগিব ঠিক আছে মই এতিয়া যাওঁ ট্ৰেক হোৱাৰ লগে লগে তুমি মোক ইনফৰ্ম কৰিবা হ'ব ছাৰ অ'কে ঠিক আছে বাচন কিয় এনেকুৱা কৰিছা আৰে নেযাওঁ বুলি কৈছো নহয় বাচন ৰ'বা টিপছ খাবা সমাদা দুটা টিপছ দিয়ক চিপছ নাখাম মই নাখায় ঐ কোননো আৰে চকু টিপ মাৰি থৈ গ'ল কোননো কোন ছোৱালী চুকৈ আনিছ ও নিজে যে চুক সেইকাৰণে লোকক চু দেখিছে তোমাৰ কথা কি বুলি আৰে এখন দেখোন থানা আৰে মই থানালৈ নাযাওঁ একো নহৈছে মই আছো হেই নাযাওঁ ই হৈছে কমল ই থানা হোমগাৰ্ড পইচা পাতি লেলুগা হোৱা নাই যে এই চাফাই তাফাই কামেই কৰি থাকে আৰু এডাল দেখিছা এডাল মুখেদি ভৰাই ভিতৰখণ্ড চাফা কৰি দিম ইনকে কৰিবি কোন তুমি শাক বিচাৰিছা কেছত আহিছা নে কিবা কাম পাগলি কোননো এগৰাকী মোক দেখিও মানুহে ভয় খায় না বাকলি পাইছো যে কৈ আছ ক'ত পাইছ কি পাইছ সেইটো কৈছনে আমাক নকৈছে কিয় যে কৈ আছা মোক ক'বলৈ চান্সটো দি আছা চান্স দি আছা কিমান কষ্ট কি হৈছে তোমাৰ তোমাক যে কিবা হুদি আছে নকোৱা কিয় কিবা কবা নেকি হা নাই কিবা এটা সুধি আছো তুমি শুনিছানে নাই একো নোকোৱা গেলে তুমি তোমাৰ ব্যৱহাৰডাল কিয় ইমান বেয়া দিছে কিয় ইমান হাতকে কথা সুধি আছা কি কে টানকে হাৰ্টকে ইহঁতে তোমাক কোনোৱাই পেলাব আহাচোন কি হৈছে অ বিউটি ইয়াৰ জানি না ইয়াতে বহাচোন চাওঁ বহা ইহঁত দুজনী ওচৰত নাথাকিবা ইহঁতে বহুত ধমকি মায়ে মোক লৈ যোৱা ইয়াৰ পৰা এই আকৌ কি কৈছা কিয় লৈ যাব লাগিছে মইতো আছোৱে কালিয়ে যোৱা অহাকালিলৈ আহি যাব কাৰেণ্ট নাচা কি হৈছে মইতো আছো চাওঁ
চুলিখিনিয়ে দিগদাৰ কৰিছে নেকি বাৰু চাওঁ চুলিখিনি এনেকে সোমাই লোৱা নহ'লে খুৱাই চা ইটো ফাল দিয়া বিচি দিওঁ চা সিটো ফাল দিয়া ইয়াত থাক তই শুনা ছোৱালীজনী আগত যে তুমি মোক ঠেলিয়া গতীয়া কৰি আছা ছোৱালীজনীয়ে মোক কি বুলি ভাবিছে তোমাৰ ষ্টেণ্ডাৰ্ড বোলা বস্তুটো নাই নেকিও দুচি তই ষ্টেণ্ডাৰ্ড দেখাব নালাগে তই দুষ্মন্ত নেকি কোন দুষ্মন্ত গম পাইছানে সুস্মিতা ছোৱালীজনী কি যিটো ৰকম বিচি আছে নহয় যেন শকুন্তলাক একদম দুষ্মন্ত পদুপাত খিলা লৈ লৈহে বিচি আছে দেখুৱাই দেচোন তুমি সুস্মিতা বাক কেনেকে বিচি আছিলা বেছি একো কোৱা নাই এই ৰকম ফাইলটো লৈছো খালি তাত মৰমটো আছে এই ৰকম বিচিহে কৈছো আফিটো কোন বহিছা মোক দেখিলে যে এনেকুৱা কৰে ছোৱালীজনীয়ে বাকলি পাইছো যে কৈ আছ ক'ত পাইছ কি পাইছ সেইটো কৈছনে আমাক নকৈছে কিয় নকৈছে কিয় যে কৈ আছা মোক ক'বলৈ চান্সটো দি আছা হা চান্স দি আছা কিমান কষ্ট ক'লে যোৱা ৰাম পৰি ধৰিম মানে ক'ব নোৱাৰা হৈ গৈছেগে বাকলি কি আছে একো ধৰিবই পৰা নাই আরে যাবলৈ দিয়া বুলি কৈছো নহয় যাবলৈ দিয়া নিদিছো আরে যাবলৈ দিয়া মই কৈছো মই নিদিছো যাবলৈ দিয়া বুলি কৈছো নহয় নোৱাৰিছা তই যাবলৈ বিচাৰিছে যাবলৈ কিয় দিয়া নাই এৰি দিলে গুচি যাব এৰি নিদিলেও মই যামগৈ তোমাৰ কি হৈছে তুমি নোকোৱা কিয় একো হোৱা নাই সি মোক জোৰ কৰি লৈ আহিছে তোক চৰ নিদিয়াকৈ তই এইফালে তোক এইফালে আহিবলৈ কৈছো নে নাই তোক এইফালে আহিবলৈ কৈছো নে নাই তুমি যোৱা আৰে 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 ক'ত যোৱা তুমি তাক যাবলৈ দিছা দিছা ফিক্স ছোৱালীজনী ক'লে গৈছে তুমি গম পাইছা ক'লে গৈছে বেটা তাই তোৰ গাৰ্লফ্ৰেণ্ড কি হ'ল না স্যাৰ কিচ্ছু না না চা আছে কিছে কৈছিস চা ছোৱালীজনী যদি মই সেইটো সময় লগ নাপাইছো চব চেচে হৈ গ'লেহেঁতেন চা ক'ত লগ পাইছিলে তাইক